তিনিদিনীয়াকৈ কাৰ্যসূচীৰে ডক্টৰ ভূপেন হাজৰিকাৰ বিশ্বৰ বাৰবৰণীয় ব্যক্তি ক্ষুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ অহা 5 নৱেম্বৰত 14 বছৰ হ'ব তেখেতৰ মৃত্যু। আৰু এই উপলক্ষে আমাৰ বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ তেখেতৰ নেতৃত্বত আমাৰ বড়োলেণ্ডৰ ৰাজধানী কোকৰাঝাৰত তেখেতৰ মূৰ্তি স্থাপন কৰা হৈছে। এই মূৰ্তি আমাৰ 5 তাৰিখত ইনগ্ৰেশ্যন কৰা হ'ব আৰু সেইটো সংগতি ৰাখি পেলাই আজি 3, অহাকালি 4 আৰু পৰহি 5 এই 3দিনীয়া কাৰ্যসূচী লৈ পেলাই কোকৰাঝাৰ বেচিক ট্ৰেইনিং স্কুলত বিভিন্ন কাৰ্যসূচী ইয়াত আৰম্ভ কৰা হৈছে। আজি বিশেষকৈ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে আৰু সেইটো সদৌ বিটিআৰ ভিত্তিত এইটো হ'ব। বহুত সংখ্যক মানুহ ইয়াত বা পাৰ্টিচিপেণ্ট ইয়াত অংশগ্ৰহণ কৰিছে। আমি নিশ্চয় আনন্দিত হৈছোঁ। বিশ্বৰ বাৰবৰণীয়া ব্যক্তি যিগৰাকীক আমি ভাৰতৰত্ন দিয়া হৈছে ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, তেখেতৰ মূৰ্তি স্থাপন কৰাটো আমাৰ কাৰণে খুব আনন্দময় বিষয় আৰু গৌৰৱৰ কথা। আৰু ইয়াৰ দ্বাৰা আমি বিটিআৰবাসীৰ ৰাইজক এইটোকে প্ৰমাণিত কৰিলোঁ যে বিটিআৰত আমি সকলো জাতি জনগোষ্ঠী সন্মিল আমি আছোঁ। মানৱতাৰ যিখিনি আমাক বা মানৱ হিচাপে আমি যিখিনি সন্মান দিব লাগে সকলো জাতি জনগোষ্ঠীক, সেইখিনি সন্মান দি পেলাই আমি বিটিআৰ অঞ্চলত বসবাস কৰিছোঁ। সেইটো দাঙি ধৰা হৈছে আৰু ইয়াত যিসকলে উদ্যোগটা ল'লে তেখেতসকলক ধন্যবাদ যাচিছোঁ। বিটিআৰ অঞ্চল যিহেতু শান্তিৰ পৰিৱেশ এতিয়া আহিল আৰু সেই শান্তিৰ পৰিৱেশ অহাৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাৰ এনেকুৱা কাৰ্যসূচী কিন্তু বিটিআৰত আমি সদৌ বিটিআৰ ভিত্তিত কৰাটো প্ৰথমবাৰ। আগত কোনোবা জিলা ভিত্তিত বা আঞ্চলিক ভিত্তিত হয়তো কৰিছিল, সেইটো আমি নাজানো, কিন্তু সেইটো বিটিআৰ ভিত্তিত কৰাটো প্ৰথমবাৰ আৰু তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰাও প্ৰথমবাৰ। তেখেতৰ মূৰ্তি স্থাপন কৰিবৰ কাৰণে যিসকলে অহৰহ চেষ্টা কৰিছিলে তেখেতসকলক আমি ধন্যবাদ যাচিলোঁ। আমাৰ বিটিআৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান দি পেলাই আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া এইখিনি সফল কৰি দিলে, তাৰ কাৰণেও আমি তেখেতক ধন্যবাদ জনাব লাগিব।